অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম হেল্ল' বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম মোৰ চেনেলটোলৈ আজি আপোনালোকক আমি লৈ যাম মইনা পুখুৰীলৈ এইটো এটা এনেকুৱা ৰহস্যময় মন্দিৰ 3-4 কিলোমিটাৰ ওপৰত যাব লাগে চিৰি দি উঠি কিনে তাত যাই কিনে এনেকুৱা এটা খাল আছে তাত কোনোদিন পানী নুশুকায় গতিকে ইমান ওপৰত খাল এটাত পানী কেনেকৈ থাকে সেইটো এটা ৰহস্যময় গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াত মই নজৰাতে দেখুৱাই দিছোঁ আচৰিত ধৰণৰ ভিউ আছে মই আপোনালোকক কিছুমান দেখুৱাই দিছোঁ ইয়াত চাব পাৰে ভিউটো এনেকুৱা এটা ভিউ আচৰিত চাওক এতিয়া অকণমান গ'লে আৰু মইনা পুখুৰীত পাম আৰু বেছি দূৰ নাই এই চাইডে ভিউটো মই দেখুৱাই দিছোঁ এইটো চাইডে চাই লওক ধুনীয়া ভিউ এটা আৰু মোৰ লগত আছে এনে ধ্ৰুৱ আৰু হেমেন এনে মোৰ লগত আহিলে সিহঁতো এতিয়া আহি পালে আৰু মোটামুটি 30-40জনমান ল'ৰা আছে এনে আহি পিনে ৰাস্তা হৰাইছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ই আছে মোৰ লগত যোনটো এইটো থাকে চিনিয়ে পায় এইবিলাক মানুহ যাই আছে চব মইনা পুখুৰী যাব ধুনীয়াকৈ আপোনালোকে আহক ভিডিঅ'টো চাই থাকক আহি পালোঁ আমি এতিয়া চাওক আপোনালোকে মানুহ কিমান হৈছে আজি মইনা পুখুৰীত মই ভিডিঅ'টো মানে কি মোৰ পিছৰ জনে ভিডিঅ'টো কৰি আছে মানে ইয়াত বহুত অসুবিধা হৈছে বাইকবিলাক আমি আধা ৰাস্তাতে থৈ আহিব দিছে গতিকে চাওক আপোনালোকে দৃশ্যটো বহুত মানুহ হৈছে ইয়াত বাইক লৈ যাব পৰা নাই যিবিলাকে লৈ যাই আছে ন ইয়াত বহুত আগতে আহিছে সিহঁতে ৰাতিপুৱাতে আহিছে মানুহ গতিকে আপোনালোকে চাই লওক ইমান মানুহ হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক ইয়াৰ পৰা আমি যাই আছোঁ মই বেক কেমেৰা দেখাইছোঁ মোৰ লগত আছে ইয়াৰ পৰা আমি এনেকৈ উঠি বহুত ওপৰত যাব লাগিব মই বেক কেমেৰাত আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আমি তাৰ পৰা অকণমান আহি পালোঁ অকণমান আহি আমি ইয়াত দেখিলোঁ চিৰি আছে ইয়াত চিৰিৰ পৰা মোটামুটি আৰু 1 কিলোমিটাৰ 2 কিলোমিটাৰমান এনেকৈ ওপৰে যাব লাগিব ধুনীয়াকৈ চিৰিবিলাক আপোনালোকে দেখা পাইছে যোৱা মানুহ গৈছে অহা মানুহ আহিছে ইয়াত চিৰিৰ ওপৰে গৈ আমি মইনা পুখুৰী পাম আৰু এই চিৰিটো চাই লওক ধুনীয়াকৈ দিছে আপোনালোকে ঠিক আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া আপোনালোকে চাই লওক আমি আহি পালোঁ এইটো হ'ল মইনা পুখুৰী মন্দিৰ ইয়াত আপোনালোকে চাওক মানুহ কিমান হৈছে এই মেইন মন্দিৰ ইয়াত মানুহবিলাকে আহিছে দৰ্শন কৰিবলৈ যিহেতু আজি লাষ্ট সোমবাৰ শাওণ মাহত সেইটো কাৰণে আপোনালোকে দেখা পাইছে মানুহবিলাক ইমান ধুনীয়া মন্দিৰ বনাইছে ইয়াত ওপৰত গ'লে আপোনালোকে সেৱা কৰিব পাৰিব আৰু লেফ্ট চাইডে আছে মোৰ পুখুৰী যিটো পুখুৰীৰ কথা মই ফাৰ্ষ্টতে কৈছিলোঁ আপোনালোকক সেই পুখুৰীটো আছে লেফ্ট চাইডে আগত দেখুৱাম আপোনালোকক চাওক ধুনীয়া পৰিৱেশটো চাই লওক ধুনীয়া পৰিৱেশ ইয়াত আমি এতিয়া ওপৰত যাম এই ওপৰত দেখিছে যে মন্দিৰটো তাত আমি সেৱা কৰিম এতিয়া যাই চাই থাকক আপোনালোকে ভিডিঅ'টো গতিকে আহক ইয়াত আপোনালোকে চাওক ইয়াত মানুহে গাখীৰ ঢালি আছে এইটো মেইন মন্দিৰ হয় ইয়াত মানুহে বেলপাত দিছে আৰু ইয়াত চাতি তাতি জ্বলাইছে তলত ধুনীয়াকৈ ইয়াত চাতি তাতি জ্বলাই আমি ভিতৰত যাম সেৱা ল'বলৈ ধুনীয়াকৈ চাই লওক কি ধুনীয়া পৰিৱেশ আৰু ইয়াত আমি আহিলোঁ এতিয়া আহি ইয়াত আমি সেৱা কৰিম মাতাৰ মন্দিৰ এটা আছে ইয়াত গান বহুত ভাল লাগিলে আজি আমি ইয়াত আহি পেলাই মই যে আপোনালোকক কৈছিলোঁ এইটো এটা পুখুৰী এই পুখুৰীটোৰ কথা কৈছিলোঁ অলপ আগতে এই পুখুৰীটো ইমান পাহাৰৰ ওপৰত মন্দিৰটো আছে কিন্তু কোনো দিন এই পানীখিনি নুশুকায় এনেকৈ পানী থাকে ইয়াত গতিকে মানুহবিলাকে ইয়াত সেৱা কৰে পানী গাত ছটিয়াই আৰু ইয়াত তলত ছাতিও দিছে ধুনীয়াকৈ আৰু ৰাতি হ'লে বোলে কিবা ইয়াত চমৎকাৰ হয় বুলি কয় পুৰোহিতক সুধিলে আপোনালোকে গম পাই যাব বহুত মাহাত্য আছে এই পুখুৰীটোত গতিকে সেইকাৰণে মইনা পুখুৰী হ'ল নামটো চাওক এইবিলাক ছাতি জ্বলাইছে ইয়াত ধুনীয়াকৈ গতিকে আপোনালোকে এবাৰ আহক মন্দিৰটো দৰ্শন কৰক ধুনীয়া লাগিব
হাই ফ্ৰেণ্ডছ, আমি এতিয়া মইনা পুখুৰীৰ পৰা আহিলোঁ। ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰিব, ঠিক আছে? বাই বাই।